हेलो एभ्रिवान प्रथमते मैं आपनालोকক सकलोके स्वागतम जनाइछु आरो मैं इतिया माने आसु घरते आरो लराजनक मैं स्कुलत पठाई दिलु जेहेतु माने फाइनल एग्जाम चलि आछे क्लास 8 त पढि आछे लराजन आरो दुदिन मान आछे एग्जाम बेसि दिन नाइ आरो हे हबो आरो एतिया मैं घरत अलमान काम करिम केदिनमान आगते मैं कबि तार पिছত बेगेना बिलाकत मैं पानी दि देखाइसिलु आरो एतिया कबि बिलाक अलमान माने डांगर होई आछे एतिया आपनालोকক मैं देखुवाम आपनालोके चाइ থাকিব आरो अलमान पिছত मैं माने गाँवत जाम आमार निजर गाँवखনৰ अलमान देखुवाबले चेष्टा करिम আজি आपनालोके भिडिओটো चाइ থাকিব कबि बिलाक डांगर होई आछे पानी দিব লাগে এতিয়া पानी দিম पानी দিলে আৰু ভাল হ'ব মই पानी দিম এই চাওক पानी লৈছো এই पानी বিলাক দিলে ভাল হ'ব আৰু ডাঙৰ হ'ব মানে যেহেতু মাটি বিলাক এতিয়া শুকাই গৈছে এৰে पानी দিব লাগে যিমান पानी দিম মানে হিমানে ভাল হ'ব বস ইমান ডাঙৰ হৈ গল চাওক এতিয়া ধুনীয়া হৈছে জলকীয়া এসব জলকীয়া সৰু আছিল তেতিয়া মই দেখুৱাই দিছিলোঁ বেগেনা এসব বেগেনা লগাইছো মই এনেদৰে লগাইছো দিয়া মানে অলপমান বৰষুণ পৰিলে ভাল হ'ব যেহেতু মাটি এতিয়া শুকাই গৈছে এইবিলাক জলকীয়াবিলাক লাগিব আৰু মানে যেহেতু শুকাই গৈছে না মাটিবিলাক দে পানী দিব লাগে মই পানী দিও মাজে সময় এতিয়া দিম পানী লৈ আহিছো মই পানী আহিছো এইবিলাক জলকীয়া আছে বেগেনা আছে মই লগাইছিলো মই দেখুৱাইছিলো আপোনালোকক আৰু আসল কথা কি আমাৰ মাটিত মানে সাৰ নাই গোবৰ বুটলি আনিব লাগে এই পথাৰৰ পৰা আমাৰ মাইনাজনী চা কি ধুনীয়াকৈ চাই আছে মাইনা চাই আছে আজি নাহাহে মাইনা কোন জাতৰ ফুল লাগিছে এয়া চাওক এইটো মই দেখুৱা নাছিলো আপোনালোকক কি ধুনীয়া ফুল লাগি আছে এয়া লাগি আছে এতিয়া মই গাঁৱত যাব ওলালো আমাৰ গাঁওখন আজি দেখুৱাই দিম আপোনালোকে চাই থাকিব ভিডিঅ'টো আমাৰ মায়ে কাম কৰি আছে আমাৰ গাঁওখন আজি দেখুৱাই দিম যিহেতু নিজৰ গাঁও জন্ম হোৱা ঠাই ভতিজী ছোৱালীজনীয়ে কলত উঠি আছে ভণ্টিৰ মই গৈ থাকো গাঁৱলৈ তো মই এতিয়া শৰ্টকাট ৰাস্তাইদি গৈ আছো গাঁৱলৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব এফালেদি যাওঁ যিহেতু ইফালেদি শৰ্টকাট হয় মানে সেয়ে এয়া আছে আমাৰ গাঁও এতিয়া মই যাম এইফালেদি তো মই গৈ আছো এতিয়া গাঁৱলৈ দেখুৱাই দিম সম্পূৰ্ণকৈ গাঁওখন গাঁৱত মানে সেনেকৈ অহা নহয় মোৰ কিবা দৰকাৰ হ'লেহে মানে যোৱা হয় আজি গৈ আছো অলপমান দেখুৱাই দিওঁ বেলেগত যাই মই ভিডিঅ' বনাওঁ তেনেহ'লে নিজৰ গাঁওখনত কিয় কৰিব নোৱাৰোঁ নিজৰ গাঁওখনো অলপমান দেখুৱাই দিওঁ চাওঁ কি ধুনীয়া
মই গাঁৱত সোমাইছোঁ, ভিতৰত গৈ আছোঁ আৰু আগবাঢ়ি যাম মানে আগলৈ। এই চাওক কি ধুনীয়া ঘৰ সকলোৰে, আমি একেলগে মিলিজুলি থাকোঁ এনেদৰে। গাঁওখন বহুতখিনি ডাঙৰ হয় আমাৰ, মানে ইফালে নহয় আৰু মানে আগফালে বহুতখিনি মানে ডাঙৰ এৰিয়া হয় আমাৰ খাৰিজা dolaigaon মানে এৰিয়াটো বহুত ডাঙৰ হয়। বাবু এটা ফুৰি আছে। এইটো পাৰ্ট 2 খাৰিজা dolaigaon। পথাৰ এইখন চাওক, মাত্ৰ ইমানেই পথাৰ আৰু নাই, অলপমান জাগা মাত্ৰ আৰু মানুহৰ ঘৰে, পথাৰ নাইয়ে বেছি, মানে খেতি বাতি ইয়াতে সেনেকৈ বেছি কৰা নহয়, মাটি নাই আৰু পথাৰৰ পানীবিলাক ইফালেদি বৈ যায়। চাওক ইফালেদি জোৰছে পানী যায়, ইফালে বাৰিষাত এনেকুৱা পানী যায়, ইফালেদি মানে শব্দ হৈ থাকে মানে একদম পুৰা ঝৰঝৰাই। চাওক ইফালেদি মানে নদীত বৈ যায় পানীবিলাক। এইখনে আছিল আমাৰ জন্ম হোৱা মানে মোৰ নিজৰ গাঁও। ইফালে নদী আছে, ভাল লাগি আছে আৰু আগবাঢ়ি যাওঁ আগলৈ আৰু মই দেখাই দিম আপোনালোকক আগলৈ। আৰু গৰমৰ দিনত এনেকুৱা জেগাত থাকি বহুতখিনি ভাল লাগে, গছৰ তল মানে একদম ঠাণ্ডা, তাৰপিছত বতাহ বলিব কিমান ভাল লাগিব। গৰম দিনত এনেকুৱা ৰাস্তাত মানে বহিও ভাল লাগে আৰু ফুৰিও ভাল লাগে। মই এনেকুৱা পৰিৱেশত থাকি বহুত ভাল পাওঁ। মাজে মাজে এনেদৰে ফুৰিব লাগে ৰাস্তাত, ভাল লাগে। বহুত ভাল লাগে এইবিলাক। চাওক ৰাস্তাৰ সন্মুখত ঘৰ বনাইছে, কি ভাল লাগি আছে। চাওক এনেকুৱা ৰাস্তাৰ সন্মুখত ঘৰ হ'লে বহুতখিনি সুবিধা হয়। আৰু এইফালে দেখিবলৈ পাইছে মানে নদী পায়, কিন্তু আজি নাযাওঁ নদীলৈ, কেতিয়াবা নদীটো দেখাই দিম আপোনালোকক। আৰু আগতেও মই দেখাই দিছিলোঁ, তাতে গংগা পূজা হয় আৰু ছট পূজা হয় এইটো নদীতে আমাৰ ইয়াতে। কেতিয়াবা কেতিয়াবা ৰাতিপুৱাও আহোঁ ফুৰিব, কিন্তু মানে ভিডিঅ' বনোৱা নাছিলোঁ, আজি বনাই আছোঁ এতিয়া। আৰু ৰাস্তাৰ সন্মুখত এয়া দেখিবলৈ পাইছে, এইবিলাক চাওক নতুনকৈ মাটি কিনিছে, এনেদৰে আধা ৱাল বনাই থৈ দিছে। এইবিলাক মানে কমপ্লিট হৈ যাব মানুহৰ ঘৰ, এইবিলাক খালী নাথাকিবই, মানে এনেকুৱা খালী জেগা নাইয়ে। ৰাস্তাৰ সন্মুখত যিহেতু সুবিধা হয়, সেয়ে সকলোৱে লৈছে মাটিবিলাক মানে ভাগ ভাগ কৰি। আগতে এইটো খালী জেগা আছিল, মানে পথাৰ আছিল অলপ অলপ।
গছ গছনিৰে ভৰা জাগা, ইমান ভাল লাগি আছে, নেচাৰেল একদম। থাকি ইমান মানে শান্তি লাগে, ঠাণ্ডা পৰিৱেশ। ৰাস্তা দেখিবলৈ পাইছে, এইটো দি নদীলৈ যায়। কেতিয়াবা দেখাই দিম। এতিয়া আৰু আগফালে যাওঁ অলপমান। এই হৈছে আমাৰ গাঁৱৰ পৰিৱেশ। গাঁৱৰ পৰিৱেশত থাকি বহুতখিনি শান্তি, যিহেতু গাড়ী মটৰৰ কোনো মানে ডিষ্টাৰ্ব নাই। এনেকুৱা শান্তিপূৰ্ণ জেগা ভাল লাগে থাকি। মিডিয়াম প্লেচ হ'ব পাৰে। এফালেও ভিতৰতো মানুহৰ ঘৰ আছে। আছোঁ আৰু এইবিলাক দেখিবলৈ পাইছে, ৱাল বনাই থৈ দিছে। এইবিলাক নতুনকৈ কিনিছে মানুহে, ইয়াতে ঘৰ বনাব। বাঁহগছ চাওক, কিমান বাঁহগছ। বাঁহগছেৰে ভৰা। বাঁহগছ কি ভাল লাগি আছে, বাঁহবিলাক। এইটো ৰাস্তা, আগলৈ নাযাওঁ বাৰু। মানে আগত মানে স্কুল আছে, তাৰপিছত আমাৰ কালী মন্দিৰ আছে, ক্লাব আছে, আৰু ইফালে গ'লে বজাৰ পাব, কিষাণ বজাৰটো ইফালেদি যাব পাৰে। এতিয়া মই সিফালে নাযাওঁ আৰু আজিলৈ ইমানতে মই মানে দেখুৱালোঁ, আৰু কেতিয়াবা দেখুৱাম। এতিয়া মই গাঁৱৰ পৰা ঘৰলৈ আহিলোঁ। এতিয়া ভাত বনাওঁ, দুপৰীয়া যিহেতু হ'লে। এতিয়া ঘৰৰ পৰা অলপমান ফ্লাইঅভাৰত আহিলোঁ, যিহেতু এতিয়া আবেলি হৈছে। আজি গাঁওখনো মই দেখুৱালোঁ, মোৰ নিজৰ আপোন গাঁওখন। আৰু এতিয়া ফ্লাইঅভাৰত অলপমান আহিলোঁ, ফুৰি যাওঁ। ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। পুনৰ লগ পাম মোৰ আন এটি নতুন